আপুনি যদি সদায় ৰাতিপুৱা এফুটা বা দুফুটাকৈ কেঁচা নহৰু গিলি খায় তেতিয়া দেখিব আপোনাৰ যিবিলাক একনি নতুবা মেলাস্মাৰ সমস্যা আছে এই সমস্যাবিলাক লাহে লাহে নাইকিয়া হ'বলৈ ধৰিব সেইকাৰণে আমি সকলো মানুহে কি হয় নহৰু সদায় ৰাতিপুৱা খোৱাটো অতি গুৰুত্বপূৰ্ণ আকৌ এটা দৰকাৰী পইণ্ট হৈছে মানে এই নহৰু যিবিলাক মানুহে খায় তেহেতসকলৰ সাধাৰণতে জিআইটিৰ লগত যিবিলাক কেঞ্চাৰ হোৱা দেখা যায় সাধাৰণতে ষ্টমাক কেঞ্চাৰ হওক কলন কেঞ্চাৰ হওক বা আপোনাৰ ইউৰিনাৰী ট্ৰেকত যিবিলাক প্ৰষ্টেট কেঞ্চাৰ বা ব্লাডাৰ কেঞ্চাৰ আছে এই সকলোবিলাক নহৰুৰ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিয়ে কি হয় প্ৰিভেণ্ট কৰাত সহায় দিয়ে মানে আপুনি যদি নহৰু খাই থাকে তেতিয়াহ'লে আপোনাৰ এই কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায় সেইকাৰণে সদায় ৰাতিপুৱা আপুনি কি কৰিব আজিৰ পৰা অন্তত এফুট বা দুফুট নহৰু সদায় পানীৰ লগত আপুনি গিলি খাব সাধাৰণতে আমি নহৰু ৰান্ধি খাওঁ কিন্তু ৰান্ধি খোৱাতকৈ আমি যদি এনেই গিলি খাওঁ তেতিয়াহ'লে আপুনি কি হয়